নমস্কাৰ বন্ধু বান্ধৱীসকল পুনৰবাৰ স্বাগতম জনাইছোঁ আমাৰ এই ইউটিউব চেনেলটোলৈ। বন্ধু বান্ধৱীসকল আসাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্টৰ যি প্ৰথমটো পৰীক্ষা আৰু দ্বিতীয়টো পৰীক্ষা হৈ গ'ল, তাৰ আগতে প্ৰথমটো পৰীক্ষা যোৱাৰ পিছতে মুখ্যমন্ত্ৰী ডাঙৰীয়াই অভাৰলেপিঙৰ যি প্ৰব্লেমটো আছে, মানে এজন কেণ্ডিডেটে এটাতকৈ যি অধিক পদত চাকৰি লাভ কৰিবলৈ সক্ষম হয় বা পাছ কৰে, সেই প্ৰব্লেমটো সলিউশ্যন ওলাবৰ বাবে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কথাটো কৈছে। আৰু এই কথাটো আমি যোৱা বছৰৰ পৰাই আলোচনা কৰি আছিলোঁ যে অভাৰলেপিঙৰ প্ৰব্লেমৰ বাবে বহুত কেণ্ডিডেটে যোগ্য কেণ্ডিডেটে চাকৰিটো নাপায়। আৰু অৱশেষত মুখ্যমন্ত্ৰী ডাঙৰীয়াই জনাই দিলে যে এইবাৰ কোনো অভাৰলেপিঙৰ ব্যৱস্থা নাথাকিব। মানে যদিহে এজন কেণ্ডিডেটে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ দুয়োটা পদতে চাকৰি পাবলৈ সক্ষম হয়, তেনেহ'লে সেই কেণ্ডিডেটজনে হাই পে স্কেলৰ ক্ষেত্ৰতে চাকৰিটো পাব। আৰু দুজন কেণ্ডিডেটে যদি এটা চাকৰি একে নম্বৰ পায়ে পাছ কৰে, তেনেহ'লে সেই কেণ্ডিডেটৰ ক্ষেত্ৰত লটাৰী যোগে এজনে পাব। আৰু এই কথাটোৰে আমি বহুতবাৰ উল্লেখ কৰি আছিলোঁ টুইটাৰৰ যোগেদিও আৰু বিভিন্ন ধৰণৰ ভিডিঅ'ৰ যোগেদিও আমি আলোচনা কৰি আছিলোঁ। আৰু আমি ডিমাণ্ড কৰি আহিছিলোঁ যে ৱেইটিং লিষ্ট বা অভাৰলেপিঙৰ যিকোনো এটা প্ৰব্লেম সলিউশ্যন আনিব লাগে। আমি আলোচনা কৰি আছিলোঁ যে হয়তো ৱেইটিং লিষ্ট লাগে, নহ'লে অভাৰলেপিঙৰ এই প্ৰব্লেমটো নোহোৱা কৰিব লাগে। আৰু আপোনালোকে গম পাই, যদি আমাৰ লগত জড়িত হৈছিল টুইটাৰত নিশ্চয়কৈ গম পাইছিল যে আমি বহুতবাৰ CM ডাঙৰীয়াক টুইট কৰিছিলোঁ। আপোনালোকে এইটো চাব পাৰে। আৰু লগতে বিভিন্ন ধৰণৰ ভিডিঅ'বোৰতো আমি এইটো বিষয়ে আলোচনা কৰিছোঁ। আপোনালোকে তেনেহ'লে ক্লিপটো চাই লওক মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি কৈছিল মিডিয়াৰ মাধ্যমেৰে। এতিয়া একাধিক পদত নাপায়, কাৰণ এটা নিয়ম কৰা আছে যে যোনে চতুৰ্থ শ্ৰেণীত পায়, তৃতীয় শ্ৰেণীত পায়, তেওঁ চতুৰ্থ শ্ৰেণীত নাপাব। যোনে ওপৰৰ স্কেলটোত পায়, তেওঁ তলৰ পজিশ্যনটোত নাপাব। গতিকে এইবাৰ যাতে তেনেকুৱা ধৰণৰ ডাবল কেণ্ডিডেট নহয়, তাৰ বাবে এইবাৰ বহুতখিনি ব্যৱস্থা গ্ৰহণ কৰা হৈছে। এইবাৰ কেণ্ডিডেট লাভ হয়, নহ'লে 1-1.5 হাজাৰ ল'ৰা ছোৱালীয়ে ডাবল পায়। কোনোবাই যদি ডাবল পায়, আমি আৰু এটা চিন্তা কৰি আছোঁ যে একেটা পোষ্টত দুটা হ'লে লটাৰী দি এটা কৰি দিম। আপোনালোকে ক্লিপটো চাই নিশ্চয়কৈ বুজি পাইছে যে এইবাৰ কোনো অভাৰলেপিঙৰ ব্যৱস্থা নাথাকিব। এজন কেণ্ডিডেটে এটাই চাকৰি পাব আৰু ভেকেণ্ট ৰৈ নাযাব এইবাৰ। যিহেতু এজন কেণ্ডিডেটে যদি দুটাকৈ পদ কিবাকৈ পায়ো যায়, তেনেহ'লে সেই কেণ্ডিডেটজনে লটাৰী কৰা হ'ব এটা চাকৰি দিয়াৰ বাবে, আৰু আন এজনে আন চাকৰিটো পাব। গতিকে এইবাৰ সেনেকুৱা ধৰণৰ হ'লে বহুতে চাকৰি পাব। আৰু অকণমান নম্বৰৰ বাবে যিসকলে নাপায়, 1-2 নম্বৰৰ বাবে সেইসকলে এইবাৰ চাকৰি পোৱাৰ সম্ভাৱনা আছে। ফাইনেলি মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাৰ কথা মানি ল'লে বা আমাৰ চেষ্টাটো সফল হ'ল বুলি ক'ব পাৰি। আৰু আগন্তুক দিনত এনেকুৱা ধৰণৰ সৰু সুৰা সমস্যাবোৰৰ সমাধান যাতে মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিভিন্ন নিযুক্তি পৰীক্ষাৰ ক্ষেত্ৰত উলিয়াই থাকে। তেনেহ'লে বন্ধু বান্ধৱীসকল আজিলৈ ভিডিঅ'টো ইমানখিনি আছিল। পুনৰবাৰ আপোনালোকক নতুন ভিডিঅ' এটাৰ সৈতে নতুন ইনফৰমেশ্যনৰ সৈতে লগ পাম। আজিলৈ ইমানেই। ধন্যবাদ। জয় অসম।